মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ' বেদিক মেথছৰ লৈ আহিছোঁ। এইটো বেদিক মেথছৰ ছেকেণ্ড ক্লাছ হ'ব। ইতিমধ্যে আমি বিদ্যালয়বিলাকত বেদিক মেথছৰ ক্লাছ 6ৰ কাৰণে ক্লাছ 6ৰ বেদিক মেথছৰ ক্লাছবিলাক আৰম্ভ কৰিছোঁ আৰু অতি সোনকালে তোমালোকৰ পৰীক্ষা হ'ব। আমাৰ নিৰ্দেশনা আহিছে কেইটামান চেপ্টাৰ পঢ়াবৰ কাৰণে আৰু তাৰ ওপৰতে তোমালোকৰ পৰীক্ষা হ'ব। এতিয়া সেইখিনি কথা মই ক'ম বাৰু, যিখিনি মই এতিয়া স্কুলত আৰম্ভ কৰিছোঁ, যিকেইটা চেপ্টাৰৰ পৰীক্ষা হ'ব। কিন্তু তাৰ আগতে যিহেতু মই আৰম্ভণিতে তোমালোকক কৈছিলোঁ যে বৈদিক মেথছ শিকিবলৈ হ'লে প্ৰথমতে আমি কেইটামান ৰুল বা নিয়ম বা সূত্ৰ আমি শিকিবলগীয়া হয়। এটা সূত্ৰ আমি শিকি আছিলোঁ, অল ফ্ৰম 9 বাট লাষ্ট ফ্ৰম 10। সেই সূত্ৰৰ লগত জড়িতই আৰু দুটামান উদাহৰণ মই তোমালোকক দিবলৈ বিচাৰিছোঁ, যিকেইটাত এই যিটো ৰুল সেইটো অলপ চেঞ্জ হয়। ধৰি লোৱা কিছুমান সংখ্যা তোমালোকে বৈদিক মেথছত পাবা অংক কৰি থাকোঁতে, যেনিবা তোমালোকে পালা 4 0 6 3 7 0 আৰু তোমালোকৰ এই 3 7 0ৰ ওপৰত বাৰ চিহ্ন আছে। এতিয়া ইয়াত আমাৰ কি হ'ব, কেছটো অলপ বেলেগ হ'ব। ইয়াত এতিয়া সেই ৰুলটো যিটো অল ফ্ৰম 9 লাষ্ট ফ্ৰম 10, সেই ৰুলটোৰ মতে আমাৰ অংকটো আমি কৰোঁ। ইয়াত পিছৰ লাইনটো লিখোঁ, তেন্তে কি হ'ব, এই বাৰ চিহ্নডালৰ তলত যি কেইটা সংখ্যা আছে সেই সংখ্যা কেইটাৰ শেষৰটো মানে ইয়াত 0, এইটো 10ৰ পৰা বিয়োগ হ'ব লাগে আৰু শেষৰটোক বাদ দি বাকী কেইটা অৰ্থাৎ 7 আৰু 3 ইয়াত সেইকেইটা কিন্তু 9ৰ পৰা বিয়োগ হ'ব লাগে। তেন্তে সেই নিয়মটোৰ মতে আমাৰ আনচাৰটো হ'ব লাগিছিলে 4 0 6 6 নহ'ব। ৰুলটোৰ মতে কি হ'ব, আমি জানো যে এই বাৰ চিহ্নডালৰ তলত যদি আমি এইফালৰ পৰা হিচাপ কৰোঁ সোঁফালৰ পৰা 0 0 7 3, তাৰ আগৰটোত কিন্তু 1 কমি যাব। এই 6ৰ পৰা কি হ'ব, 1 কমিব, -1 হ'ব আৰু তেনেকৈ তললৈ নামিব। গতিকে 4 0 তাৰপিছতে 6 - 1 5 হ'ব। তাৰপিছত বাকী কেইটা 9ৰ পৰা বিয়োগ হ'ব, গতিকে 9 3 গ'লে 6, 9 7 গ'লে 2 আৰু এইটো 10ৰ 0 10 এনেকুৱা হ'ব লাগিছিল, হয়নে, সেই নিয়মটোৰ মতে। কিন্তু এইটো নহয়, এক্সেপশ্যনেল কেছ, এইটো ভুল হ'ব এনেকৈ কৰিলে। এতিয়া এক্সেপশ্যনেল কেছটো কি, যে শেষত যদি 0 থাকে, 0 আছে, 0 থাকিলে আমি কি কৰিম, আমি 0টো যেনেকৈ আছে একদম মোহাৰি দিওঁ, তেতিয়া এইটো নহ'ব। ঠিক আছে, আমি 0টো যেনেকৈ আছে তেনেকৈ আমি নমাই দিম এইটো। অৰ্থাৎ এই 0টো তেতিয়া লাষ্ট নাম্বাৰ নহয়, লাষ্ট নাম্বাৰ কোনটো হ'ব, 7টো হ'ব। এই 7টো আমি তেতিয়া 10ৰ পৰা বিয়োগ কৰিব লাগিব, অৰ্থাৎ 10ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব, 3। তাৰপিছত আমাৰ চিনডাল এনেকৈ আছিলে, চিনডাল মই মোহাৰি দিলোঁ, এনেকৈ আছিলে। গতিকে 10ৰ পৰা 0ৰ আগৰ যিটো সংখ্যা বা অংক সেইটো 10ৰ পৰা বিয়োগ হ'ব, সেইটোৱে লাষ্ট ডিজিট হ'ব। মানে ইয়াত 7 10ৰ 7 গ'লে 3 নামিলে আৰু বাকী কেইটা 9ৰ পৰা বিয়োগ হ'ব। গতিকে এটাৰ ওপৰত আছে, 9 3 গ'লে 6, সেইটো হ'ব। আৰু বাৰ চিন নথকা যিটো সংখ্যা সেইটোৰ পৰা সদায় 1 1 মাইনাছ হ'ব। গতিকে 6 1 গ'লে এইটো 5 হ'ব আৰু বাকী সংখ্যাকেইটা যেনেকৈ আছে এনেকৈ নামিব, 0 নামিব আৰু 4টো তেনেকৈ নামিব। তো আল্টিমেটলি আমাৰ আনচাৰটো কিমান হ'ব তেনেহ'লে, 405 630। এই 12 নম্বৰৰ ক্ষেত্ৰত আৰু এটা কেছ হ'ব পাৰে। আমি ইতিমধ্যে এই কেছটো দেখিলোঁ। 2 নম্বৰ কেছটো এনেকুৱা, ধৰি লোৱা তোমালোকে এনেকুৱা সংখ্যা পালা অংক কৰি যাওঁতে 1 0 0 8, সৰু এটা লৈ লওঁ প্ৰথমতে আৰু মই মোৰ চিনাইটো চেঞ্জ কৰি লওঁ। যেনিবা তোমালোকে পালা 4 0 6 3 7 আৰু 637ৰ ওপৰত বাৰ চিন আছে। তেতিয়া আমি কি কৰিম, এতিয়া কথা এটা হৈ গ'ল ইয়াত। কথাটো কি, যে তোমালোকে দেখিছা ইয়াত 4 0 6 3 7 এই সংখ্যাটোৰ বাৰ চিনডালৰ তলত যি কেইটা সংখ্যা আছে আৰু একেবাৰে ওচৰত বাৰ চিন নথকা সংখ্যাটো 0। তো ৰোল মতে আমাৰ কি হয়, বাৰ চিন নথকা সংখ্যা কেইটাৰ একেবাৰে ওচৰতে লেফ্ট হেণ্ড ছাইডত যিটো সংখ্যা থাকে, সেই সংখ্যাটো সদায় সেই সংখ্যাটোৰ পৰা আমাৰ কি হয়, 1 এটা মাইনাছ হয়। কিন্তু কথা হ'ল কি, আমি ইয়াত 1 এটা মাইনাছ কৰিব নোৱাৰোঁ। কি কাৰণে নোৱাৰোঁ, কাৰণ আমাৰ অলৰেডি এই সংখ্যাটো আমাৰ 1তকৈ সৰু হৈ আছে। এই ৰুলটো কেতিয়া প্ৰযোজ্য হয়, যেতিয়া এই সংখ্যাটো 1 বা 1তকৈ ডাঙৰ হয়। এতিয়া 1তকৈ সৰু হৈ আছে 0, তেতিয়া আমি কি কৰিম, তেতিয়া আমি
একটো বিয়োগ কৰিম, এই একটো বিয়োগ কৰিম, কিন্তু এই ক্ষেত্ৰত আমি কি কৰিম, অকল শূন্যটো আমি নধৰোঁ, আমি গোটেই সংখ্যাটো যিটোৰ ওপৰত বাৰ চিন নাই সেইটো আমি একেলগে মানে লৈ ল'ম, গোটেই সংখ্যাটো লৈ ল'ম। আমাৰ এইফালৰ পৰা আমি চাওঁতো, হিচাপ কৰোঁ ৰাইট হেণ্ড ছাইডৰ পৰা 736 এইকেইটাৰ ওপৰত বাৰ চিন আছে। তাৰপিছত বাৰ চিন নথকা যিমান অংক আছে গোটেইকেইটা আমি একেলগে লৈ সংখ্যাটো বনাই লওঁ। গতিকে ইয়াত কি হ'ব 40, সেই 40ৰ পৰা আমি -1 কৰিম, তেতিয়া আমাৰ আনচাৰটো কি হ'ব, 40ৰ পৰা -1 কৰিলে 39 হ'ব, মানে এইটো হ'ব। আৰু অল ফ্ৰম 9 বাট লাষ্ট ফ্ৰম 10, সেইকাৰণে ইয়াত লাষ্টত 7 আছে, 7টো আমাৰ হ'ব 10ৰ পৰা বিয়োগ হ'ব, এইটো আহিব 3, এই 3টো 9ৰ পৰা বিয়োগ হ'ব, গতিকে আহিব এইটো 6, আৰু এই 6টো এনেকৈ 9ৰ পৰা বিয়োগ হ'ব, এইটো হ'ব 3। শেষত আমাৰ আনচাৰটো কিমান হ'ব তেনেহ'লে 39363, এইটো আমাৰ আনচাৰ। গতিকে এই দুটা এক্সেপশ্যনেল কেছ আমাৰ 12 নম্বৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। এইকেইটা তোমালোকে মনত ৰাখিবা। একচুৱেলি মই এনেকুৱা বৰ্ড, হোৱাইট বৰ্ড বুলি কয়, মোবাইলৰ হোৱাইট বৰ্ড মই আজি প্ৰথম ইউজ কৰিছোঁ, আগতো কৰিছোঁ এবাৰ দুবাৰ, কিন্তু মই ভালদৰে জনা নাই, সেইকাৰণে অলপ লেতেৰা হৈছে। লেতেৰাখিনি তোমালোকে এইটো মন নকৰিবা, জাষ্ট তোমালোকে কনচেপ্টটো ল'বলৈ চেষ্টা কৰা। সেই কনচেপ্ট দুটা মই তোমালোকক আজি দিলোঁ। এক্সেপশ্যনেল কেছ ইন 12 নম্বৰ, 12 নম্বৰৰ আগৰ যিটো ভিডিঅ' আছে তোমালোকে সেইটো চাবা। আৰু মোৰ যদি এই ভিডিঅ'বিলাক ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। আৰু ছাবস্ক্ৰাইবটো কৰিবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মই আৰু উৎসাহিত হ'ম, তোমালোকৰ বেলেগ বেলেগ কৰ্চৰ ভিডিঅ' তোমালোকক বনাই দিবলৈ মন যাব। লগতে তোমালোকে তেতিয়া শুই উঠিয়েই যদি ন'টিফিকেশ্যন পাবলৈ হয় বা বিচাৰিছা, তেনেহ'লে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰিব লাগিব, তেতিয়াই গম পাবা যে বৈদিক মেথছৰ নতুন ভিডিঅ' এটা মই আপলোড কৰিছোঁ, বা বেলেগ কিবা ভিডিঅ' মই মেথছৰ লগত জড়িত বেলেগ ক্লাছৰ ভিডিঅ' মই আপলোড কৰিছোঁ। গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।